কাৰণ তাৰ আগলৈকে কেবনো কি আচলতে কোনো অসমীয়াই কিন্তু সঁচা অৰ্থ ভালকে বুজি পোৱা নাছিলে, কাৰণ আমাক বুজিবলৈ দিয়া হোৱা নাছিলে। গম নোপোৱাকৈ এনেকুৱা এখন নাগৰিকত্ব আইনক সংশোধনী এনেকুৱা এটা দফা আমাৰ সন্মুখলৈ লৈ অহা হ'ল, যিটো আমি কোনেও গম পোৱা নাছিলো। আৰু চাগে সেইখিনি সময়ত যদি আমি গম পালোহেঁতেন, যদি সেইখিনি সময়ত এই জনজাগৰণৰ সৃষ্টি হ'লহেঁতেন, এটা বিশ্বাস চাগে আজিৰ এই সময়টো নাহিলহেঁতেন। কিন্তু অসমীয়া মানুহ আমি দেৰিকে জাগিছো, এতিয়া কিন্তু শুবৰ সময় নাই আমাৰ, খন্তেকৰ কাৰণে শুবৰ সময় নাই আমাৰ। মই এই কথাটো এইকাৰণে কৈছো যে যেতিয়া সেই তাত গৈছিলো প্ৰায় 12 ঘণ্টা সময়, ৰাতিপুৱা 11 বজাৰ পৰা ৰাতি 11 বজালৈকে তাত বাহিৰত থিয় হৈ থিয় বহুত মানুহ আহিছে, ধুবুৰীৰ পৰা আহিছে, শদিয়াৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ পৰা মানুহ বহুত আহিছে। এনেকুৱা মানুহ হোৱা নাছিলে, ইয়াৰ চাগে 10% হোৱা নাছিলে নেকি মানুহ তেতিয়া। আজি যিটো অসমৰ পৰিস্থিতি হৈছে, আজি যেনেকে প্ৰতিটো অঞ্চলে অঞ্চলে প্ৰান্তই প্ৰান্তই প্ৰতিটো চুবুৰীয়ে চুবুৰীয়ে প্ৰতিজন অসমীয়া যেনেকৈ ওলাই আহিছে, সেইখিনি সময়ত তেনেকে ওলাই আহিব পৰা নাছিলে, কাৰণ জনা নাছিলো আমি যে সেই 12 ঘণ্টা সময় থিয় হৈ থাকি যেতিয়া এখন ধুনীয়া এখন ভ্ৰাম্যমানৰ নাটক দেখিলো, তাত ভিতৰত গৈ নিজক নিজে প্ৰশ্ন কৰিছো, আমি কি কৰিবলৈ আহি আছো, কি হৈছে আচলতে। তাৰ পিছত নিজে বিভিন্ন কথা বতৰা, মোৰ পিতা আছে, আজি দেউতা আছে, দেউতাৰ লগত কথা পাতিছো, মোৰ মানুহজনৰ লগত কথা পাতিছো, আচলতে কিনো এইখন। তাৰ পিছতে কিন্তু সঁচা অৰ্থত গম পাইছো যে কি হবলৈ গৈ আছে, আৰু মোৰ নিচাকে চাগে প্ৰতিজন অসমীয়াৰ সেই অৱস্থা হৈছে সেইখিনি সময়ৰ পৰা। আজি আমি গম পাইছো কাৰণে আমি ওলাই আহিছো, আৰু এই যিটো আন্দোলন, এই যিটো জনতাৰ চিঞৰ, জনতাৰ এটা আত্মাৰ আৰ্তনাদ, এই আৰ্তনাদ কিন্তু চৰকাৰ পক্ষই শুনিবই লাগিব, শুনিবই লাগিব, শুনিবই লাগিব। আৰু